নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে কেতিয়াবা ভাবি চাইছেনে যে আপোনাৰ এই যে এণ্ড্ৰইড মোবাইলটোৱে আপোনাৰ গোটেই ডাটা আপুনি কি কৰি আছে, কি খাই আছে বা কাৰ লগত কথা পাতি আছে, এই সকলোবোৰ কথা এই মোবাইলটোৱে জানে। আৰু এই মোবাইলটোৰ পৰা আপোনাৰ সকলো ডাটা কোনে জানে? চৰকাৰে জানে। গতিকে ইনডাইৰেক্টলি চৰকাৰে আমাৰ ওপৰত এটা এনেকুৱা CID ৰাখি থৈ দিছে, যি CIDক আমি নিজৰ বন্ধু বুলি সদায় পকেটত লৈ ঘূৰি ফুৰোঁ। আহক আজি গম পাম এই ভিডিঅ'ৰ জৰিয়তে আমাক আচলতে কেনেকৈ এই চৰকাৰে বা এই মোবাইলটোৰ জৰিয়তে কেনেকৈ আমাৰ ওপৰত লক্ষ্য ৰাখি থাকে। আপোনালোকে এটা কথা কেতিয়াবা মন কৰিছেনে? আপুনি যদি কেতিয়াবা হয়তো মোবাইলৰ ডাটা অন কৰা আছে আৰু আপুনি কোনোবা বন্ধুৰ সৈতে এযোৰ জোতাৰ কথা পাতি আছে বা আপুনি কিবা পেণ্ট চাৰ্টৰ কথা পাতি আছে, আৰু কিছু সময় পিছত আপুনি দেখিবলৈ পাব যে আপোনাৰ মোবাইলত ইনষ্টাগ্ৰাম হওক বা ফেচবুক হওক বা ইউটিউব হওক, তাত আপোনাৰ এই জোতা পেণ্ট চাৰ্টৰ এডভাৰটাইজ আহি আছে। আৰু যদি সঁচাকৈ আহি আছে তেনেহ'লে আপুনি জানি লওক যে আপোনাৰ কথা এই মোবাইলটোৱে শুনি আছে। আৰু এই মোবাইলটো শুনাৰ পিছত এনেকুৱা কিছুমান এপছ আছে, যিবোৰ এপছে আপোনাৰ গোটেই ডাটা এই চৰকাৰক বা এই বাহিৰৰ দেশৰ এডভাৰটাইজ কোম্পানীবোৰক, যিবোৰে এডছ দিয়ে, যেনেকৈ গুগল কোম্পানী আছে, এই গুগল কোম্পানীত গোটেইবোৰ আপোনাৰ ডাটা গম পাই আছে। আপুনি কি কথা পাতি আছে, কি খাই আছে, কাৰ লগত ফুৰি আছে, আপুনি মোবাইলটো লৈ ক'ত ক'ত গৈ আছে, ইমানখিনি পৰ্যন্ত যদি চৰকাৰে বিচাৰে আপোনাৰ এক ছেকেণ্ডৰ ডাটা আপোনাক উলিয়াই দিব পাৰে। গতিকে ভাবি চাওক এই মোবাইলটো আমাৰ বাবে কিমান এটা ডেঞ্জাৰাছ। যদিহে আপুনি এই মোবাইলৰ বিষয়ে ভালকৈ নাজানে, তেনেহ'লে কেইটামান কথা আজি মই আপোনালোকক ক'ব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক, কাৰণ আপোনালোকেও এনেকুৱা বিপদৰ সন্মুখীন হ'ব পাৰে। আপোনালোকে বহুত এনেকুৱা নিউজ শুনিবলৈ পায় যে মোবাইলৰ পৰা কিমানবাৰ লাখ টকা কোনোবাই ওলাই লৈ গ'ল, ATMৰ পৰা ওলাই লৈ গ'ল, বেংকৰ পৰা খালী হৈ গৈছে। এইবোৰ কথা আপোনালোকে দিনন্দিন শুনি থাকে। কিন্তু কেনেকৈ গম পায় সিহঁতে? হয়তো আপোনাৰ কেমেৰাৰ জৰিয়তে, হয়তো আপোনাৰ মাইক্ৰফোনৰ জৰিয়তে, মোবাইলত যি স্পীকাৰটো আছে এই স্পীকাৰৰ জৰিয়তে। যদি আপোনাৰ মোবাইলৰ কৰ্নাৰত ৰাইট ছাইডে কিবা কাৰণত গ্ৰীণ লাইট জ্বলি আছে বা গ্ৰীণ কেমেৰাৰ চিম্বল ওলাই আছে, তেনেহ'লে আপুনি সাৱধান হওক আৰু এই কথা জানি লওক যেন আপোনাৰ মোবাইলটোৱে আপোনাক চাই আছে বা আপোনাক দেখি আছে। আৰু এইবোৰ কি কাৰণত হয়? এইবোৰ কিছুমান এনেকুৱা ভুলৰ বাবে হয়, যিবোৰ ভুল আমি আচলতে নিজেই কৰোঁ। কাৰণ মোবাইলত আমাক কেতিয়াবা কিছুমান এনেকুৱা এপছৰ দৰকাৰ হয়, যিটো এপছ আমাক মোবাইলত ইনষ্টল কৰিবলৈ আমি বাধ্য হৈ যাওঁ। আৰু সেই সময়ত আমি কেতিয়াও নপঢ়া নুশুনাকৈ এইবোৰ পাৰ্মিশ্যন দি দিওঁ যে কেমেৰা এলাউ কৰিবনে নাই, আমি এলাউ টিপি দিওঁ। মাইক্ৰফোন এলাউ কৰিবনে নাই, মাইক্ৰফোন আমি এলাউ কৰি দিওঁ। লগতে আপোনাৰ কিছুমান পাৰ্চনেল ডাটা শ্বেয়াৰ কৰিব পাৰিবনে নাই, এইবোৰ আমি পূৰা এলাউ কৰি দিওঁ। আমি কেতিয়াও তেখেতসকলৰ যিবোৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন সেইবোৰ নাচাওঁৱে, নপঢ়োৱে। কাৰণ আমাক সেই সময়ত দৰকাৰ কি? আমাক সেই এপছটো লাগে। আৰু সেইটো লোৱাৰ কাৰণে আমি এইবোৰ যিবোৰ পাৰ্মিশ্যন তেখেতসকলে বিচাৰে সেইবোৰ সকলোবোৰে এলাউ কৰি আমি সেই এপছটো অন কৰোঁ। আৰু অন কৰাৰ লগে লগে আপুনি জানি লওক যেন আপুনি যিবোৰ পাৰ্মিশ্যন দিছে সেইবোৰ গোটেইবোৰ তেখেতসকলে অলৰেডি ইউজ কৰিছে। আপোনাৰ পাৰ্চনেল ডাটা, আপোনাৰ কেমেৰা, আপোনাৰ মাইক্ৰফোন, আপুনি মোবাইলত কি চাই আছে, আপুনি বেছিভাগ মোবাইলত কি চায় বা আপুনি কি বিচাৰে মোবাইলত, এইবোৰ সকলো আপোনালোকে এই মোবাইলৰ জৰিয়তে চৰকাৰক বা সেই এপছবোৰক আপুনি আপোনাৰ ডাটা দি আছে। আপোনালোকে এনেকুৱাও কেতিয়াবা হয়তো লক্ষ্য কৰিছে, ভিডিঅ'টো শেষলৈকে চাই যাওক। আপোনালোকক মই এনেকুৱা ডিটেইলছ দি আছোঁ, যিটো ডিটেইলছ আপোনালোকক খুব কম ভিডিঅ'ত আপোনালোকে জানিবলৈ পায়। আপোনালোকে কেতিয়াবা দেখিছেনে যে ইনষ্টাগ্ৰামত ধৰক আপুনি কিবা এটা এনেকুৱা ঘটনাৰ বিষয়ে চাই আছে, যিটো ঘটনা হয়তো কিবা এক্সিডেণ্টৰ ঘটনা বা কিবা পলিটিকেল কিছুমান ভিডিঅ'। তেতিয়া আপুনি স্ক্ৰল কৰি যাই থাকক আৰু এটাকৈ পলিটিকেল ভিডিঅ' যেতিয়া চাই যাব, আপোনাক ইমান দূৰলৈকে তেখেতসকলে লৈ যাব যে গভীৰলৈ, আপুনি সেনেকুৱা ভিডিঅ'ই আপুনি সেই আপোনাৰ স্ক্ৰল স্ক্ৰীণত আহি থাকিব। এয়া কেনেকৈ? তেখেতসকলে জানে আপুনি কোনটো ভিডিঅ'ত লাইক কৰিছে, কোনটো ভিডিঅ' আপুনি শ্বেয়াৰ কৰিছে, কোনটো ভিডিঅ' আপুনি বেছি সময় ৰৈ শেষলৈকে চাইছে। আৰু ইয়াৰ কাৰণ হ'ল এই যে আমি
আমাৰ পাৰ্চনেল ডাটা যেন আপুনি মোবাইলত তেখেতসকলক পাৰ্মিশ্যনটো এলাউ কৰি দিছে। ইয়াৰ ফলত তেখেতসকলে গম পায় যে আমি কি ভিডিঅ' চাই ভাল পাওঁ। গতিকে সাৱধান হওক। যদি এণ্ড্ৰইড মোবাইল আছে তেনেহ'লে খুব জানি বুজি কিছুমান এপ্লিকেশ্যন ডাউনলোড কৰিব, কিছুমান ছেটিং আপুনি বন্ধ কৰি থৈ দিব যেতিয়া আপোনাৰ সেই এপছৰ সৈতে কোনো কাম নাই, আৰু যেতিয়া দৰকাৰ হয় তেতিয়া পুনৰ আপুনি পাৰ্মিশ্যন দি যিখিনি সময় ইউজ কৰে সেইখিনি সময়ত আপুনি ছেটিং অন কৰি থওক। তেতিয়া আপুনি সুৰক্ষিত থাকিব। আৰু নহ'লে আপোনাৰো কেতিয়াবা এনেকৈ বেংকৰ পৰা টকা লৈ যাব বা আপোনাৰো গুগল পে'ৰ পৰা আপোনাৰ গোটেই পইচা খালী হৈ যাব। কাৰণ আপুনি স্ক্ৰীণত কি টিপি আছে, কি টিপি নাই, কোনটো বটন ক্লিক কৰিছে, এই সকলো সৰু 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 ডাটা আপোনাৰ গোটেই এই এপছবোৰে পাই থাকে। সেইবাবে মই পুনৰ এবাৰ কৈছোঁ, আপোনালোকে সাৱধান হওক মোবাইল চলাওঁতে। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লগৰবোৰৰ সৈতেও এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেখেতসকলেও সাৱধান হয়। আৰু লগ পাম এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।